হৈ গ'লো আপোনাৰ হাঁহিত তেল ভৰাব লাগিব ছাৰ Thank you. আমি অনুষ্ঠানৰ দীঘল নকৰোঁ অনুষ্ঠান আমি সামৰিছোঁ ঠিক গান গান ই ভাল গাই গাব আমি গান গাম বেলেগ এজনে গালে হ'ব আমাৰ লগত তুমি চোৱা যদি বেয়া পোৱা মই কৈছোঁ মোৰ এখন যদি শুনি লোৱা মই গেৰেণ্টি দিছোঁ যদি তেওঁ গান বেয়া পোৱা মই ৰাইজ সাক্ষী আছে মই কৈছোঁ তোমাৰ গান এখন কাটি দিম মই এখন কৰি গাব কলিয়া গাই দিয়ে আমরা শুনো শুনো আমি গান ও সিদ্ধান্ত বলি
ইমান মানুহ বুলি সপোনতো ভবা নাই সঁচাকৈ কৈছোঁ অন্তৰৰ পৰা কৈছোঁ ইমান মানুহ বুলি সপোনতো ভবা নাই বৰষুণে আপোনালোকক হিলাব নোৱাৰে কোনে হিলাব পাৰিব একে শেষৰ ফালে দেখি আছেনে হাতটো জোকাই দিয়ক দাদা হেল্ল' বিহু বুলি ক'লে সদায় প্ৰকৃতি গছ তৰু লতা আপোনালোকে প্ৰাকৃতিক সৌন্দৰ্য চাই ভাল পায়নে গছ বন ভাল পায়নে ফুল ভাল পায়নে মই আকৌ হাতটোহে ভাল পাওঁ বোলে হৰি বেলেগ মজা লাগিছে কৈছোঁ নহয় ইমান দৰ্শক ইমান উৎসাহ এইবিলাক কপাল থাকিলেহে পায় মই চাগে মণিজনী বিয়া কৰাৰ কাৰণেহে পাইছে নেকি মই গোসাঁই ইমান চিঞৰ শুনা নাই আমি ক'তো সঁচাকৈ দেই প্ৰথমে সমূহ দীঘলবৰী ৰাইজক আমি ৰঙালীৰ শেহতীয়া অনুৰোধ জনালোঁ উদ্যোক্তা মণ্ডলী সমিতিৰ সমূহ কৰ্মকৰ্তাক আমি শ্ৰদ্ধা আৰু অনুৰোধ জনালোঁ জ্যেষ্ঠজনক সেৱা জনাইছোঁ কণমানিহঁতক মৰম যাচিছোঁ আগন্তুক দিনবোৰ আপোনালোকৰ খুব ভালেৰে যাওক আমি তাকেই কামনা কৰিলোঁ আমি 2টা বছৰ আগতেই ইয়ালৈ অহাৰ কথা আছিল কিন্তু কৰোণাৰ কাৰণে আচলতে আহিব পৰা নাছিলোঁ যিহেতু চব স্থগিত হৈ গৈছিল আৰু এইবাৰ আহি গম পালোঁ 2টা বছৰে আপোনালোকৰ মৰম কমা নাই আমালৈ সঁচাকৈ বহুত বহুত ধন্যবাদ আমিও মঞ্চৰ পৰাই সেৱা জনাইছোঁ আপোনালোকক সদায় এইদৰে মিলা মিছাৰ মাজেৰে সদায় এক হৈ থাকক আপোনালোক এক হৈ থাকিলে এই দীঘলবৰীখন বহুত শক্তিশালী হৈ থাকিব এই একতা সদায় তাকেই কামনা কৰিছোঁ বোলে হৰি এই মই যেনেকৈ ভাষণ দিছোঁ তই এটা দে ধুনীয়াকৈ মই কি ভাষণ এইটো মাজত খুটাটো কিয় দিয়াবলৈ দিছে নেকি কোনোবা আৰ্টিষ্ট যদি এনেকৈ ঢলং পলং গায় এইটো ধৰি বেলেঞ্চ ৰাখিব পাৰে বাৰু ৰাইজৰ এতিয়া বিহু গাবলৈ দিবলৈ নিশ্চয় Yes.
দুবছৰ আগৰ পৰাই ন বা সঁচাকৈ আমাৰো মানে আমিও বিৰাট আগ্ৰহেৰে আহিছোঁ দুবছৰ আগৰ পৰা ইয়াত বহি আছে নেকি নাই বহা নহয় এই বছৰতো বহিছে আজিও বহিছে এইবাৰ যদি বৰষুণ আহে টেনশ্যন নল'ব আমিও বৰষুণ ল'বলৈ গুচি যাম অ'কে আপোনালোকে যদি ইমান ধুনীয়াকৈ মৰম কৰিছে আমাৰো দায়িত্ব আছে হয় নহয় বঢ়িয়া কিন্তু মই এনেকৈ কথা ক'লে চাজে জানো ইয়াত বহুত মানুহে এনেকৈ ক'ব পাৰি মোহনদালে কি এনেকৈ কথা কৈ আছে হয়নে ইয়াত মুখ্য আকৰ্ষণ আমি দুটা ন কেকেচাৰ নহয় নহয় কেকেচাৰ মুখ্য আকৰ্ষণ মই আহিছোঁ মুখ্য আকৰ্ষণ পঢ়া শুনা নথকা ল'ৰা যেন এনেকৈ কথা ক'লে ভাল নালাগে হয়নে নহয় দীঘল বইলা আহিছে মাই গড এটা কথা আছে কি বৰষুণে দীঘল বৈ মানুহৰ ৰখাই থ'ব নোৱাৰিছে চব ঘৰ পাই গৈছে এতিয়া আপোনালোকে যদি আমাক ইমান মৰম কৰিছে আমিতো আপোনালোকে মৰম কৰিব লাগিছে ইয়াত বহি থকা উঠি থকা আগফালে থকা পাছফালে থকা ওপৰত থকা তলত থকা পোহৰত থকা আন্ধাৰত থকা চব মানুহৰ কাৰণে যে কি মস্তি লাগিছে মানে নহয় নহয় আগতে আমি বতাহতে পৰ্দা লৰা শুনিছিলোঁ আপোনালোকৰ চিঞৰ লৰি গৈছে সঁচাকৈ দেই ভাল লাগিছে থেংক ইউ চবকে ধন্যবাদ আৰু দেই নহয় এতিয়া কেকেচাই ইমান ধুনীয়াকৈ ভাষণ দিয়ে হয়নে মোৰো মন যায় কিন্তু বিয়েনটো ইমান ভিডালত ভৰোৱা নাই যে মই ৰখি যাওঁ হ'লেও মই ভাষণ এটা দিওঁ নে আপোনালোকে ধুনীয়াকৈ আশা কৰোঁনে আকৌ ক'লে ভাল পাব আগবাঢ় অলপ আগবাঢ় এই ক'লে যা নহয় আগবাঢ়িবলৈ দিলে যে ভাষণেদি আগবাঢ় কথা দি আজি নহ'লে সেই মুকুতা পৰিছিল দেখিছিলি না লুটুককৈ কৰিছিল যে হাঁহিলে তুমি মনি মুকুতা সৰে হয়তো মুকুতা সৰিল আজি আজি সভা ভংগ চা আৰম্ভ কাৰণে ভাঙিয়ে দিলোঁ নহয় ভাষণ বেছি দীঘলে হ'লে মানুহে আমনি পাই যাব চা এই মৰম জান ঐ মৰম জান চেনেহ ঐ মৰম জান আচল আমি আকৌ মাজে মাজে ইচ্ছা কৰিয়ে লৈ দিওঁ কোনোবাই কিবা সোধে যদি সুধি লওঁ কি মণি মই আহিছোঁ নহ'ব মণিকো লাগিব এইটো ভিৰ ভাড়া তাইক আনি পেলাই মই মৰিলেহে হ'ব তাই আঙুলি ধৰি কাৰ ঘৰ পাবগৈ মানুহবোৰ এনেকৈ ওপৰে ওপৰে চাওঁতে দেখে তলে তলে উঠি যাব মণিজনী কিন্তু সঁচাকৈ কেক এটা ক'ত কমাই গ'ল আগত ক'লে